এই দোস্ত পুনৰ স্বাগতম। মই আজি ইউটিউব চেনেলৰ কাৰণ মই আজি এনে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। কাৰণ মই আজি মানে 3 বছৰ 4 বছৰ আগত এজনৰ পৰা মই কিতাপ আনিছিলোঁ ফাৰ্ষ্ট ইয়াৰৰ। তো ফাৰ্ষ্ট ইয়াৰ পঢ়িবৰ কাৰণে মোৰ তাতে কিতাপ নাছিল। তো মই ফাৰ্ষ্ট ইয়াৰ পঢ়িবৰ কাৰণে এজনৰ পৰা কিতাপ লৈ আহিছিলোঁ। তো ফাইনেলি আজি মই সেই কিতাপ দিব যাওঁ। তো ভিডিঅ'টো চাই থাকক। মই ভিডিঅ'ৰ কিতাপখিনি ল'লোঁ, এতিয়া পেকিং কৰি ল'লোঁ, এইখিনিতে ল'লোঁ, বেগ চেগ লোৱা নাই আৰু এতিয়া লৈ মই এতিয়া যাওঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো আমি এতিয়া যাওঁ বঢ়িয়াকৈ। তো মই গাড়ীখন ষ্টাৰ্ট কৰি লওঁ। তো বলক আমি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ। তো এইখন মোৰ গাড়ীখন। তো এবাৰ আমি যাওঁ। যাই আছোঁ বঢ়িয়াকৈ, আমি যাই আছোঁ। গাড়ী চলাই যাই আছোঁ, গাড়ী চলাই ৰাস্তা কি ধুনীয়া ৰাস্তা, একেবাৰে পুৰা কটং শিল মাহ ধুনীয়া কৰিছে গোটেই, পুৰা শিল ধুনীয়া শিল একেবাৰে মাথা। আমি এতিয়া চিধা ৰাস্তাটো পালোঁ, চিধা ৰাস্তাটো পাই গ'লোঁ। মানে চিধা ৰাস্তা হেৰিটো অলপ ধুনীয়া প্লেচ চাই লওঁ, প্লেচটো চাই লওঁ বাৰু। ধুনীয়া ৰাস্তা, মানে মানুহ চানুহ বেছি নাই। ৰাস্তাটো আমি এতিয়া বেছি ফটোত পাওঁ, ফটোটো উঠি ভাল লাগে অলপ। এইটো হ'ল পানীৰ হেৰিটো, কেনে ধুনীয়া ৰাস্তা। হাইৰেৰ পৰা বেছি ওলাই আৰু হাইৰেটো ভাঙে দেখা পাইছোঁ আৰু আমি হাইৰেটো ভাঙে আৰু বেছি নাই। আমি মানে এতিয়া চলবুকৰ ব্ৰিজ কেন পালোঁ। এতিয়া মানে চলবুকৰ ব্ৰিজ হৈ গ'ল, পাই গ'লোঁ। তো আমি যাব লাগিব মেইন লোকেশ্যন হ'ল আমাৰ বৰ্ণনগৰ কলেজ। বৰ্ণনগৰ কলেজ চাইকেল যাওঁ এতিয়া। বৰ্ণনগৰ কলেজত জিৰাই আছে, মানে তাতে যাই আমি কিতাপখিনি দি আহিব লাগিব। তো সেইবাবে ভিডিঅ'টো চাই দিয়ক। বৰ্ণনগৰ কলেজ পাম আৰু বৰ্ণনগৰ কলেজ পাম আৰু এইখন আছিল মোৰ মানে সপোনৰ কলেজ, ইথানাৰ চেছ কলেজ। ফাইনেলি কিতাপখিনি জমা দি আহিলোঁ। এতিয়া মানে তাক কিতাপখিনি দিলোঁ আৰু যাৰ পৰা আনিছিলোঁ তাক কিতাপখিনি বঢ়িয়াকৈ দিলোঁ। তো দিছি মানে এইবাৰ ফাইনেল আমি এইবাৰ ঘৰত যাওঁ। তো হ'ল দে ফাইনেল, বহুত দিনৰ মূৰত আজি 3 বছৰৰ মূৰত তাক দি আহিলোঁ আৰু যাৰ পৰা আনিছিলোঁ আৰু নামটো নকওঁ দে, পানা আপিটো নকওঁ, যাৰ পৰা মই আনিছিলোঁ কিতাপখিনি আজি দিলোঁ। ভাল লাগিল মনটো। তাই মোক যিহেতু 3 বাৰ 4 বাৰ বহুতবাৰ বহুদিন কৈছে, তো মই দিয়া নাছিলোঁ। মানে মোৰ টাইম নিমিলে, মই যিহেতু ব্যস্ত মানুহ, অলপ মোৰ কামো থাকে, বহুত ধৰণৰ কাম থাকে, মই দিব পৰা নাই। তো আজি মানে কি ফাইনেলি দি গ'লোঁ। বাই বাই। এতিয়া মানে ভিডিঅ'টো বেছি লম্বা নকৰোঁ, এতিয়া এণ্ড কৰি দিলোঁ। ধন্যবাদ, ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।